Back to my YouTube channel D24 ইনফৰমেশ্যন। ৰাজ্য বাহিলে দিব বিচাৰিছে এক বৃহৎ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যত অসম পুলিচত ওলাইছে বহু সংখ্যক চৰকাৰী জব। যিসকল নিবনুৱা যুৱক যুৱতীয়ে ভাবি আছে অসম পুলিচত চাকৰি কৰিম বুলি, সেইসকল যুৱক যুৱতীৰ কাৰণে আহিছে এক সোণালী সুযোগ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। এইটো ভিডিঅ'ৰ জৰিয়তে মই সম্পূৰ্ণ বিষয়টো জনাই দিম, কেনেকৈ অনলাইন কৰিব লাগিব আৰু কেতিয়াৰ পৰা অনলাইন আপোনালোকে কৰিব আৰু লাষ্ট ডেটটো আপোনালোকৰ কিমান তাৰিখ হয়। তো বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচত চাকৰি ওলাইছে সৰ্বমুঠ আপোনাৰ 928টা। ইয়াৰে অসম পুলিচত আছে আপোনাৰ 458টা আৰু আসাম commando battalionsত আছে 360টা আৰু DGCD এণ্ড CGHC আছে আপোনাৰ 96টা। ফায়াৰ আৰু এমাৰ্জেঞ্চি ছাৰ্ভিচত আছে আপোনাৰ 13টা। ইয়াৰে পে লেভেলটো হৈছে এটেণ্ডেণ্ট হয় এতিয়া আপোনালোকৰ পোষ্ট 4 গ্ৰেডৰ ভিতৰতে পৰে। ইয়াৰ আপোনাৰ পে স্কিলটো হৈছে 12,000ৰ পৰা 52,000ৰ ভিতৰত আপোনালোকৰ পে'টো হৈ যাব আৰু গ্ৰেড পে'টো হৈছে আপোনালোকৰ 4,400 টকা। আৰু আদাৰ পোষ্টৰ কাৰণে আপোনালোকৰ 12,000ৰ পৰা 52,000 টকাৰ ভিতৰত গ্ৰেড পে'টো হৈছে আপোনালোকৰ 3,900 টকা। এইটো পোষ্ট এপ্লাই কৰাৰ কাৰণে আপোনালোকে মাষ্ট বি ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, তেতিয়াহে আপোনালোকে আসাম পুলিচত এপ্লাই কৰিব পাৰিব। অন্য দেশৰ পৰা বা অন্য ৰাষ্ট্ৰৰ পৰা হ'লে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মটো ছাবমিট কৰিব নোৱাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ লোকেল লেংগুৱেজ প্ৰফিচিয়েণ্সিটো জনাটো মষ্ট ইম্পৰ্টেণ্ট লাগিবই, এইটো বাধ্যত। কেণ্ডিডেট মাষ্ট স্পীক এছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্ৰেণ্ডলি। কেণ্ডিডেটজনে অসমৰ যিকোনো ঘৰুৱা ভাষা বা মাতৃভাষা এটা ক'ব লাগিব, তেতিয়াহে আপোনালোকে অনলাইনটো কৰিব পাৰিব। এজ লিমিটটো হৈছে ইয়াৰ বাবে আসাম commando battalionsৰ যিটো পোষ্ট আছে সেইটো পোষ্টৰ পৰা আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে অনলাইন কৰিব পাৰিব। আৰু আসাম পুলিচ DGCD আৰু CGHGৰ কাৰণে আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'লেও আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু এজ ৰিলেক্সনটো আপোনালোকৰ কেটেগৰী চাইজ হ'ব, এইটো SC STP আৰু STHৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ। এইটো পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো বিচাৰিছে কেণ্ডিডেট মাষ্ট বি মিনিমাম ক্লাছ 8 পাছড from a recognized school or institute and maximum qualification will be SSLC or class 12. ইয়াৰ বাবে আপোনালোকে 8 পাছ হ'লেও অনলাইন কৰিব পাৰিব আৰু মেক্সিমামটো হৈছে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ কৰা সকলেও অনলাইনটো কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কাৰণে আপোনালোকৰ হাইটটো বিচাৰিছে কেটেগৰী আনৰিজাৰ্ভ OBC MOBCৰ কাৰণে 160 মেলৰ কাৰণে হয় আৰু ফিমেলৰ কাৰণে 150 চেণ্টিমিটাৰ। SCৰ কাৰণে 160 চেণ্টিমিটাৰ আৰু মেলৰ কাৰণে 150 চেণ্টিমিটাৰ। STH STP কাৰণে 158 চেণ্টিমিটাৰৰ পৰা 147.5 চেণ্টিমিটাৰ। আৰু চেষ্টটো অনলি মেলৰ কাৰণে হয়, কিয়নো ফিমেলৰ কাৰণে নহয় চেষ্টটো। আনৰিজাৰ্ভ আৰু OBCৰ MOBCৰ কাৰণে 80 চেণ্টিমিটাৰ আৰু আপোনালোকে 5 চেণ্টিমিটাৰ ফুলাব লাগিব, টোটেল 85 চেণ্টিমিটাৰ। SC STP কাৰণে আছে আপোনাৰ 80 চেণ্টিমিটাৰৰ পৰা 85 চেণ্টিমিটাৰ। আৰু আপোনাৰ STHৰ কাৰণে আছে 77 চেণ্টিমিটাৰৰ পৰা 82 চেণ্টিমিটাৰৰ ভিতৰত আপোনালোকৰ চেষ্টটো হ'ব লাগিব STHৰ কাৰণে। আৰু ৱেইটটো আপোনালোকৰ হাইটৰ ওপৰত নিৰ্ভৰ কৰিব, আপোনাৰ হাইট যিমান হয় তাৰ ওপৰত ভিত্তি কৰি আপোনাৰ ৱেইটটো হ'ব লাগিব। ফিজিকেল ফিটনেছ হ'ব আপোনালোকৰ, ফিজিকেল ফিটনেছ হোৱাৰ পিছতহে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড হ'ব, মেডিকেলত আপোনালোকে চব নৰ্মেল হ'ব লাগিব, তাৰপিছত কোনো ধৰণৰ থাকিব নালাগে, আপোনালোকৰ ডিজিজ হ'ব নালাগে, তেতিয়াহে আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু এটা অনলাইন কৰাৰ তো বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে। এইটো এটা বৃহৎ সুবিধা আপোনালোকৰ কাৰণে। যিসকল বন্ধু বান্ধৱী ভাবি আছে অসম পুলিচত চাকৰি কৰিম বুলি সেইসকল বন্ধু বান্ধৱীও অনলাইনটো কৰি দিব। আৰু আপোনালোকে ইয়াৰ বাবে ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব, যিখিনি ডকুমেণ্টছ ইয়াত উল্লেখ কৰিছে সেইখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, ইয়াৰ ষ্টাৰ্ট ডেট
ডেটটো হৈছে আপোনালোকে ষ্টাৰ্টিং ডেটটো হৈছে 10 জানুৱাৰী 2023 আৰু লাষ্ট ডেটটো হৈছে 8 ফেব্ৰুৱাৰী 2023 ইয়াৰ ভিতৰতে অনলাইনটো আপোনালোকে কৰি দিব এইটো সোণালী সুযোগ আৰু আপোনালোকে নিহেৰুৱাব আৰু বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো যদি অলপো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ জয় আই অসম